আমাৰ বিয়া দিয়া বাইদেউটো আহিছি মায়ে দুটায়ে বায়ে একেবাৰে ঘৰত বহিলে মোৰ কথা বাকে আলোচনা কৰি আছে আকৌ মোক উলিয়াই লৈছে পৰীক্ষা কথাকে মই বোলে একেবাৰে খং উঠি বুকত হাঁহ বান্ধি গৈছিলোঁ তাৰ ওচৰত আকৌ ডাইৰেক্ট কৈছোঁ হেৰি মই একেবাৰে বিয়া চিয়া খাব ইচ্ছা কৰি থাকোঁ সেইটো হ'লে গুৰুত্ব নেদা পৰীক্ষা চৰীক্ষালৈ মই আগ্ৰহ নাই দেখি একেবাৰে পৰীক্ষাকে থাকা হা তাৰপিছত দুটাই একেবাৰে কি কয় এইটো মূলীয়া চলি বাপেৰ আগত বিয়া বাৰুৰ কথা ক'বা লাজ নাই সন্মান নাজানা বাপেৰ আগত কি ক'বা লাগে ক'বা নৰা মই বোলে আকৌ লাজ চাজ কৰা নাই কৈছোঁ যিটো বিষয়ৰ প্ৰতি আগ্ৰহ সেইটো বিষয়ত হেৰি গুৰুত্ব নিদি পেলাই একেবাৰে পঢ়া কৰি থাকা কেৱল একেবাৰে মই কৈছোঁ আঘোণা মাষ্টৰ হৈছে একে মোৰ ভালে চাই থাকে পেল্টা পেল্টিকে মই চাই থাকোঁ তাইৰ লগত কিজনী বিয়াখন পাতি দিলে পিছত গৰ্ভৱতীয়ে লাগিলোঁ হয় অলপমান দেউতাই বোলে ইয়াৰো বক কথা দেউতাই কৈছে তই বিয়াৰ পিছত সংসাৰহে চলাবি নে পঢ়া পাতিহে কৰিবি তেতিয়া পাৰিবি নেকি মই কৈছোঁ তাই ৰাতি ক্লাছ কৰিব নহয় ৰাতি পঢ়াব এনে মোৰ মাষ্টৰ মুখালে ভয় লাগে সেইকাৰণে কিজনী নৰো আঘোণা মাষ্টৰ হৈছে আকৌ ভয় নকৰোঁ নহয় তাই পঢ়িলে বুজি পামা যি পঢ়িলেও পাৰিমা